জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি পেৰ পাত লগাই কম মই ধৰিবকে নোৱাৰোঁ। পিছে এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহন ৰুদ্ৰ আৰু তপোধৰে মোক ভোক লালসাৰে জুইত সেকি মাৰিব খুজিছিল। আৰু তই ককাইটি মোক ৰস দিবলৈ আহি মোৰ কামিহাৰ কেইডালতো বিষ ঢালি দি গলি। ৩২ বছৰীয়া জানকে কোনেও বিয়া কৰাম বুলি কথা দিব নালাগে, কোনেও বিচনাৰ ওচৰৰ বেৰত ৰাতিখন টুকুৰিয়াবও নালাগে। মোক মালভোগ কল একাষিও নালাগে আৰু ৰঙা ফুলাম পাৰি চাদৰ নালাগে। মইতো কাহানিও তহঁতৰ ওচৰলৈ যোৱাগৈ নাই। তহঁতে মোক মৰিবও নিদিয় আৰু শান্তিত জীয়াই থাকিবও নিদিয়। তহঁতৰ মনবিলাক কিমান পয়া লগা কিয় ককাই, কিয়?